জ্ঞানী গণ কহে আগো উপায় গণ এই ধর্মে হল মহা অন্ধকার বাধ কিছু কিছু কৰি মিলে মানা দয়ানন্দ পৰম নিষ্কামে আদি কয়া ভজিবে ঈশ্বৰক ভজিবে পৰখে একচিতে কৈলাম গৃহস্থী জৰইহে কৈলানৰ পথ আতহন্তে ভিজে কাম মুখ্য ধৰ্ময়ৰ্থ জয়গদান কৰিয়াতে জীৱে ভিছে চাক ভোগ কৰি এৰিবে তনয় ভাই জাগ বিনাশী জানিয়াৰি বেকস্বৰ্গ আশা কৃষ্ণক চিন্তিবে তপু বনে কৰি বাধা দেৱৰী ক্ষিতিৰপি নিৰুভিন্নে ভিন্ন উপজিলে মনুষ্যত লাগে তিনিদিন ব্ৰহ্মচাৰী কিনো জয় বোধায় উপজিয়া পুত্ৰকপি তিৰচৰৈ ধায় তিনিদিনানুজিয়া যিটো মূৰ্খ হাৰয় নৰকত পৰে দেৱে তাহাগনো বাধয় এইটো কৰ্ম কামেৰা কৰো পৰমাৰ্থ তোমাৰ নালাগে তুমি ভয়লাকে তথা পৰম ঈশ্বৰ হৰি জগতৰ পতে তাহাং কয়চিৰা পৰম ভোগনে এতেকেহে তোৰা দুইল পুত হৈলা হৰি নাহি ভাগ্যৱন্ত আৰু তোমাভে হৰি বহুদেৱে শুনি মুনি খবৰ বচন পৰিপ্ৰণামিলা পাছে সবায়ু চৰণ প্ৰাপ্ত হৈয়া তুমি হবে কৰায়ুক যজ্ঞ নিশ্চয়হে নপাৱে মই মহাযজ্ঞ নাৰদ মুখে মাইক নবাধিলাকে হবা পূৰ্বগিলা পাত্ৰ পাছে বহু দে
বহনে ভূষণে হব ঋষি কৰিছিলা সেই কুৰুক্ষেত্ৰে মহা জয়গয়া ঈশ্বৰ জনক ভৈল জগত দীক্ষিত দেখি বিঞ্চি বংশ ভৈলা হবে আনন্দিত ৰাম স্বামীয়ে পিন্ধিলা ধূত বছয় অলংকাৰ সুবৰ্ণ পদ্মৰ মালা গলে তিষ্কাৰ বংশত প্ৰধান ৰাম ঈশ্বৰ মাধৱ পিতিৰ দেখিয়া ৰাতি জয়গম উৎসৱ চৰাইলাই অংগত ৰাতি ৰত্নয়ল